তেওঁ বহুত কষ্ট কৰি পেলাই তেওঁ আজি এইখিনি পাইছে, কোনেও নাজানে। তেওঁ 2012-8ৰ পৰা মেবি 8ৰ পৰা ইমান কষ্ট কৰি লাষ্টত অলিম্পিকত গৈ লৈ পেলাই আমাৰ অসমলৈ এটা মেডেল আনিছে। সেইটোক লৈ আমি গৌৰৱ কৰিব লাগে সদায়। আৰু তেওঁ যিখিনি কৰি আছে সেইখিনি সেই অসমৰ কাৰণেই কৰি আছে। আৰু এইবাৰ কথাটো অকণমান বেলেগ, সদায়তো একেই হৈ নাথাকে। আমি একচুৱেলি সদায় গ'ল্ড মেডেলটোকে লাগে বুলি কওঁ, কিন্তু আমি সুখী হৈ আহোঁ যিহেতু যেতিয়া আমাৰ পাৰফৰ্মেঞ্চটো ভাল হয়। এইবাৰ আমাৰ অত্যন্ত সুখী হৈ আহিছোঁ, কাৰণ ইমান ভাল পাৰফৰ্মেঞ্চ এটা হৈছে। আৰু তেওঁ এছিয়ান গেমছত আকৌ ভাল প্ৰদৰ্শন কৰিব। তাৰপিছত আকৌ অলিম্পিকত যাব, আমিও যাম একেলগে। আমিও আকৌ ভাল পাৰফৰ্মেঞ্চ কৰিম। বাৰ্মিংহামৰ অভিজ্ঞতা এনেই আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মুখত এটাই আহে, বাহিৰত গ'লে আমি লণ্ডন আমেৰিকালৈ যাম। গতিকে লণ্ডন যোৱা এটা সপোন আছিলে, আৰু সেইটো মোৰ এই খেলৰ পৃথিৱীখনেই মোক দেখাইছে। গতিকে অত্যন্ত সুখী, অভিজ্ঞতা খুব ভাল। তেওঁলোকৰ ছিষ্টেমবিলাক কেনেকুৱা, সকলো আৰু ধৰক মানে কথা বতৰা কাৰ লগত কেনেকৈ, সেইখিনি বহুতখিনি কথা শিকিব পোৱা যায়। আৰু সময়ৰ মূল্যটো ইয়াতে বুজি পোৱা যায় আৰু। গতিকে নাই, সেইটো খেলৰ ক্ষেত্ৰত মানে আজি 1 ছেকেণ্ড, কাইলৈ 2 ছেকেণ্ডো হ'ব পাৰে। কাইলৈ এক মিনিটো আগবাঢ়িব পাৰোঁ বা 2 মিনিটো পিছুৱাই যাব পাৰোঁ। সেইটো চলি থাকিব। এইটো ফেক্টৰ খালী চকুৰে কেতিয়াও মনিব নোৱাৰে। এইটো আমি ফটো ফিনিছ বুলি কয়। সেইটোত বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে সেইটো ওলাই পৰেগৈ। গতিকে বহুত পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁলোকে, কাৰণ আজিকালি যুগটো অকণ বেলেগ। আগতেতো নাছিলে, আগতেতো দুজনকে মেডেল দি দিয়ে তেনেকৈ যদি আহি যায়। গতিকে সেই ক্ষেত্ৰত কোনো হেৰি কৰিব নোৱাৰে। গতিকে সেই ফটো ফিনিচিংটোৱে মানে মানুহক বহুতখিনি মানে আগবঢ়াই লৈ গৈছে। আৰু ইঞ্জুৰিটো খেলৰ ক্ষেত্ৰত থাকেই আৰু সেইটো না কৰিব নোৱাৰে, কিন্তু সেইটোক ভাল কৰি কেনেকৈ কাম বেক কৰিব লাগে সেই সময়খিনিত অত্যন্ত অভিজ্ঞতা হ'ল। কাৰণ শচীন ছাৰে কৈছিলে যে জীৱনত এনেকুৱা সময় আহিব কেতিয়াবা, গতিকে সেই সময়খিনিত নিজকে মানে চাইলেণ্টলি কেনেকৈ তাৰ ওপৰত কাম কৰিব লাগে, আৰু সেই কাম কৰি গ'লে আৰু সেই সফলটো পোৱা যায়। গতিকে ইঞ্জুৰিটো ভাল হৈ গৈছে সেইখিনি। পজিটিভ নিগেটিভ দুয়োটা থাকেই। আৰু ট্ৰোলটো মই বুজি নাপাওঁ, এইটো নতুনকৈ ওলাইছে অসমত নহয়। একো নাই, এইটো কৰাখিনিয়ে কৰি থাকিব। সকলোৱে নিজৰ নিজৰ এটা মানে কথা বতৰা সেইটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰে। কিন্তু মই ভাবোঁ সেইটোৰ পৰা অকণমান বাদ দি পেলাই অকণমান কামত ধৰিলে ভাল হয়। তেওঁৰ লগত কোনো তুলনা নহয়, তেওঁ অলিম্পিক মেডেলিষ্ট হয়। তেওঁৰ লগত তেওঁক এনকাৰেজ কৰিব লাগে আহি থকা গেমসমূহৰ কাৰণে। চ' মই ভাবোঁ লাভলীনাও সেইবিলাক কাণ দিয়া নাইকিয়া, কাৰণ ইমান বছৰে বাহিৰত থাকি পেলাই নিজেতো এনজয় কৰিব যোৱা নাই তাতে। চ' তেওঁলোকে সেই দেশৰ কাৰণেই কৰি আছে, আমি যেনেকৈ কৰি আছোঁ। অলপ মানে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়াটো মই ভাবোঁ দৰকাৰী। আৰু যিসকলে তেনেকৈ কৰি আছে তেওঁলোকে একচুৱেলি মই ভাবোঁ আহক খেলটো চাওকচোন অকণমান নিজে নিজ চকুৰে কেনেকৈ কৰোঁ। আমি যেতিয়া ব্লাড বমি হয় তেতিয়াতো কোনো চাই নাথাকে। চ' কেতিয়াবা ৰানিং কৰি থাকোঁতে মুখেৰে তেজ ওলাই যায়, নাকেৰে তেজ ওলাই যায়। তো সেইখিনি যেতিয়া দেখি পাব তেতিয়া তেওঁলোকেও বুজি পাব।